নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এডিআৰিত আহিবলগীয়া কিছুমান সম্ভাৱনীয় প্ৰশ্ন আৰু কাৰণ এডিআৰি হওক বা গ্ৰেড 3 গ্ৰেড 4 যিকোনো পৰীক্ষাতে কোনটো বিদ্ৰোহ কেতিয়া হৈছিল বা কোনখন যুদ্ধ কেতিয়া হৈছিল এনেকৈ সোধেই, নাই চনটো কথা সুধিব, নহ'লে চনটো দিয়াৰ পিছত কোনখন যুদ্ধ হৈছিল সেইটো কথা সোধে। আৰু সেয়েহে আজি মই সকলোবোৰ বিদ্ৰোহৰ ওপৰত আলোচনা কৰিম। আৰু আহাচোন পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে, ফুলগুৰি ধাৱা বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে থাকে। ইয়াৰ উত্তৰটো হ'ব, ফুলগুৰি ধাৱা বিদ্ৰোহ সংঘটিত হৈছিল 1861 চনৰ অক্টোবৰ মাহত। আৰু এই বিদ্ৰোহ আৰম্ভ হৈছিল নগাঁও জিলাৰ কলং নদীৰ পাৰৰ ফুলগুৰি নামৰ ঠাইত। তোমালোকক সুধিব পাৰে যে ফুলগুৰি ধাৱা কোনখন নদীৰ পাৰত সংঘটিত হৈছিল, তেতিয়াহ'লে হ'ব কলং নদীৰ পাৰত। আৰু এই বিদ্ৰোহটো আছিল ব্ৰহ্মপুত্ৰৰ উপত্যকাত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ। আৰু এই প্ৰশ্নটো আগতে সুধিছে যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি, তেতিয়াহ'লে হ'ব ফুলগুৰি ধাৱা। আৰু এই ফুলগুৰি ধাৱা বিদ্ৰোহটো কেলৈ সংঘটিত হৈছিল বুলি সুধিব পাৰে, তেতিয়াহ'লে হ'ব যেতিয়া ইংৰাজে তিৱা জনজাতিসকলে কৰা আফু খেতি বন্ধ কৰি দিছিল আৰু তামোল পাণৰ ওপৰত কৰ লগোৱা হৈছিল, তেতিয়া এই ফুলগুৰি ধাৱা বিদ্ৰোহ সংঘটিত হৈছিল। 2 নম্বৰ প্ৰশ্নটো আছে, মাজুলী সন্ধি কেতিয়া হৈছিল? আৰু তোমালোকে পাৰিলে লিখি যাবা, আৰু যিহেতু এতিয়া লিখিবলৈ সময় নায়েই, পৰীক্ষা পালেহিয়েই। আৰু এই মাজুলী সন্ধি হৈছিল 1563 চনত 1563 চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোমৰ ৰজা চুকাফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। আৰু এই সন্ধিখনৰ মতে কোচসকলক আহোমে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সোৱণশিৰি নদীৰ পশ্চিমত থকা ঠাইখিনি দিবলগীয়া হৈছিল, আৰু লগতে খামৰিং নামৰ হাতীটো আৰু পাকচিৰাই নামৰ ঘোঁৰাটো কোচসকলক দিবলগীয়া হৈছিল। 3 নম্বৰ প্ৰশ্নটো আছে, ইটাখুলি ৰণ কেতিয়া সংঘটিত হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব, ইটাখুলি ৰণ সংঘটিত হৈছিল 1682 চনৰ আগষ্ট মাহত 1682 চনত আহোম আৰু মোগলৰ মাজত, য'ত আহোমে জয়লাভ কৰিছিল। আৰু সেই সময়ত মোগলৰ ফৌজাদাৰ আছিল মনচুৰ খান আৰু আহোমৰ কামাণ্ডাৰ আছিল দিহিঙীয়া আলুন বৰবৰুৱা। তোমালোকক সুধিব পাৰে যে ইটাখুলি ৰণৰ সময়ত মোগলৰ ফৌজাদাৰ কোন আছিল, তেতিয়াহ'লে মনচুৰ খান আৰু আহোমৰ কামাণ্ডাৰ আছিল দিহিঙীয়া আলুন বৰবৰুৱা। আৰু ইটাখুলি ৰণৰ সময়ত আহোমৰ ৰজা আছিল গদাধৰ সিংহ। মনত ৰাখিবা, সুধিব পাৰে, ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ প্ৰশ্নটো আছে, মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব, মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল 1769 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে। আৰু সেই সময়ত আহোমৰ ৰজা আছিল লক্ষ্মী সিংহ। আৰু এই বিদ্ৰোহ কাৰ কাৰ মাজত হৈছিল বুলি যদি সোধে, তেতিয়াহ'লে হ'ব মৰাণসকল আৰু আহোমসকলৰ মাজত। আৰু দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল 1782 চনত, আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল 1786 চনত। আৰু গৌৰীনাথ সিংহৰ দিনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল, আৰু তেতিয়া গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল, আৰু তেওঁ যোৰহাটতে মৃত্যুবৰণ কৰিছিল। 5 নম্বৰ প্ৰশ্নটো আছে, ঘিলাধাৰী সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব, ঘিলাধাৰী সন্ধি হৈছিল 1663 চনৰ জানুৱাৰী মাহত 1663 চনত আহোম আৰু মোগলৰ মাজত। সেই সময়ত আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ। আৰু তোমালোকক সুধিব পাৰে যে জয়ধ্বজ সিংহৰ হিন্দু নামটো কি, তেতিয়াহ'লে হ'ব চুটামালা। আৰু তেওঁক ভগনীয়া ৰজা হিচাপেও জনা যায়। আৰু সেই সময়ত মোগলৰ সেনাপতি আছিল মিৰ্জুমুলা। আৰু এই ঘিলাধাৰী সন্ধি অনুসৰি জয়ধ্বজ সিংহৰ জীয়াৰী ৰমণী গাভৰুক মোগলৰ আজম শ্বাহৰ সৈতে বিয়া দিবলগীয়া হৈছিল। 6 নম্বৰ প্ৰশ্নটো আছে, দন্দুৱা-দ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব, দন্দুৱা-দ্ৰোহ সংঘটিত হৈছিল 1795 চনত 1795 চনত
আৰু এইটো মনত ৰাখিবা, ইয়াৰ পৰা প্ৰশ্ন সোধে। আৰু সেই সময়ত আহোমৰ ৰজা আছিল কমলেশ্বৰ সিংহ। আৰু তোমালোকক সুধিব পাৰে যে দন্দুৱা বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল, তেতিয়াহ'লে হ'ব হৰদত্ত আৰু বীৰদত্ত। তেওঁলোক আছিল ককায়েক ভায়েক আৰু তেওঁলোকে এই বিদ্ৰোহৰ গুৰি ধৰিছিল। 7 নম্বৰ প্ৰশ্নটো আছে মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? মানে প্ৰথম অসম আক্ৰমণ কৰিছিল 1817 চনত। আৰু তোমালোকে মনত ৰাখিবা, সোধে যে মানৰ আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল, তেতিয়াহ'লে হ'ব চন্দ্ৰকান্ত সিংহ। আৰু দ্বিতীয় মানৰ আক্ৰমণ হৈছিল 1819 চনত আৰু তৃতীয় মানৰ আক্ৰমণ হৈছিল 1821 চনত। আৰু এই গোটেই তিনিখন আক্ৰমণৰ সময়তে আহোমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। 8 নম্বৰ প্ৰশ্নটো আছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই যুদ্ধখন হৈছিল ব্ৰহ্মদেশৰ আৰু ব্ৰিটিছসকলৰ মাজত। তোমালোকক সুধিব পাৰে কাৰ মাজত হৈছিল, তেতিয়াহ'লে ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত। ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা আছিল ছাৰ এচিবল কেম্পবেল আৰু ব্ৰহ্মদেশৰ ফালৰ পৰা আছিল মহামিল্লা কীৰ্তন। আৰু তোমালোকে এটা কথা মনত ৰাখিবা, ইয়াণ্ডাবু ক'ত অৱস্থিত বুলি সুধিবও পাৰে। ইয়াণ্ডাবু হ'ল এখন গাঁৱৰ নাম যিখন ম্যানমাৰত আছে। ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামৰ গাঁওখনত এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু ইয়াণ্ডাবুখন আছে ম্যানমাৰত। 9 নম্বৰ প্ৰশ্নটো আছে পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব পথৰুঘাটৰ ৰণ হৈছিল 1894 চনৰ 28 জানুৱাৰী তাৰিখে। আৰু এই পথৰুঘাটৰ ৰণ হৈছিল দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত। আৰু কিয় হৈছিল বুলি যদি সোধে, তেতিয়াহ'লে হ'ব খেতিয়কসকলৰ মাটিৰ খাজানা বৃদ্ধি কৰাৰ বাবে এই পথৰুঘাটৰ ৰণ সৃষ্টি হৈছিল। 10 নম্বৰ প্ৰশ্নটো আছে আলবৈৰ ৰণ কেতিয়া হৈছিল? আলবৈৰ ৰণ সংঘটিত হৈছিল 1669 চনৰ 15 আগষ্ট তাৰিখে। 1669 চনৰ 15 আগষ্ট তাৰিখে আলবৈ ৰণ সংঘটিত হৈছিল। আৰু তোমালোকক সুধিব পাৰে যে আলবৈ ৰণ কাৰ দিনত সংঘটিত হৈছিল, তেতিয়াহ'লে সেই সময়ত আহোমৰ ৰজা আছিল চক্ৰধ্বজ সিংহ আৰু এই যুদ্ধখন হৈছিল আহোম আৰু মোগলৰ মাজত। 11 নম্বৰ প্ৰশ্নটো আছে মহগড়ৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? আৰু এই প্ৰশ্নটো আগতে সুধিছে। মহগড়ৰ যুদ্ধ সংঘটিত হৈছিল 1822 চনৰ এপ্ৰিল মাহত। আৰু তোমালোকক সুধিব পাৰে যে মহগড়ৰ ৰণ কাৰ মাজত সংঘটিত হৈছিল, তেতিয়াহ'লে হ'ব মান আৰু আহোমসকলৰ মাজত। আৰু এই মহগড়ৰ ৰণৰ সময়ত আহোমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। যেতিয়া মানে 1819 চনত যোৰহাট দখল কৰিছিল আৰু চন্দ্ৰকান্ত সিংহক ৰজা পাতিছিল। চন্দ্ৰকান্ত সিংহ নামতহে ৰজা পাতিছিল, কিন্তু সকলোবোৰ মানসকলে চলাই আছিল। আৰু সেই সময়ত মানসকলে পুৰন্দৰ সিংহক বিচাৰি ফুৰিছিল। 12 নম্বৰ প্ৰশ্নটো আছে কোনে কি ৰচনা কৰিছিল? মই কেইখনমান গ্ৰন্থ আৰু উপন্যাসৰ নাম দি দিছোঁ, লিখি ল'বা, কাৰণ ইয়াৰ পৰা প্ৰশ্ন সোধেই। অলকানন্দাখন ৰচনা কৰিছিল নলিনীবালা দেৱীয়ে, যাৰ বাবে সাহিত্য একাডেমি বঁটা পাইছিল। গোলামখন ৰচনা কৰিছিল সৌৰভ কুমাৰ চলিহাই। বেদনাৰ উল্কাখন ৰচনা কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। মধুপুৰ বহুদূৰখন ৰচনা কৰিছিল শিলভদ্ৰ। পাতাল ভৈৰৱখন ৰচনা কৰিছিল লক্ষীনন্দন বৰা। আৰু ৰঙা পুলিচখন ৰচনা কৰিছিল নিপু বৰুৱা। আৰু পুবেৰুণখন ৰচনা কৰিছিল প্ৰভাত মুখাৰ্জী। শকুন্তলাখন ৰচনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। অপৰূপাখন ৰচনা কৰিছিল জাহ্নু বৰুৱা। আৰু চামেলি মেমচাহাবখন ৰচনা কৰিছিল আব্দুল মজিদ। উপজা সোণৰ মাটিখন ৰচনা কৰিছিল বজেন বৰুৱা। ব্লিচ ৰকষ্টাৰখন ৰচনা কৰিছিল ৰীমা দাস। বনফুনখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই, যিখনৰ বাবে তেওঁ 1955 চনত সাহিত্য একাডেমি বঁটাও পাইছিল। আৰু ইয়াৰুইংগামখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। এইখন আছিল সাহিত্য একাডেমি পোৱা প্ৰথমখন উপন্যাস, আৰু বনফুলখন আছিল সাহিত্য একাডেমি পোৱা প্ৰথমখন কবিতা পুথি। আৰু জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন কিতাপ আছিল মৃত্যুঞ্জয়, আৰু এইখনো ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই।
আৰু ভিডিঅ'টো ভাল লাগিলে যদি সকলোৱে লাইক কৰিবা আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। লগ পাম বেলেগ এটা ভিডিঅ'ত। জয় আই অসম।